হেল্ল' এভৰিৱান, মই মধুস্মিতা আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল স্বাদ দ্য ৰেচিপি কৰ্ণাৰৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ। আজি মই চিম্পুলকৈ বনোৱা লোকেল চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ তেন্তে মই কেনেধৰণে বনাইছোঁ এই ৰেচিপিটো। ফ্লেমটো মই লওতে ৰাখিছোঁ, মাজে মাজে অকণমান মিডিয়াম কৰি দিছোঁ। এতিয়া মই ইয়াতে আধা চামুচতকৈ অকণমান কম কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ, লগতে জিৰা ধনিয়া অলপ দি দিছোঁ। এতিয়া মছলাখিনি পুনৰ ল' ফ্লেমতে মই ভালদৰে ভাজি ল'ম। যেতিয়া বিলাহীৰ পৰা তেল ওলাব
বাবে আৰু এতিয়া 2 মিনিটমান মই এনেকৈ ঢাকোন লগাই থাকিব দিছোঁ তাৰপিছত গেছটো অফ কৰি দিম এয়া চাওকচোন ইমান ধুনীয়া সুগন্ধ ওলাইছে আপোনালোকে লাষ্টত ধনিয়া এড কৰিব পাৰে মোৰ ওচৰত নাছিল বাবে মই দিয়া নাই এয়া চাওকচোন গ্ৰেভিকনৰ কনসিস্টেন্সিটো বহুত ভাল হৈছে এতিয়া মই লাষ্টত অলপমান মান ধনিয়া এড কৰি দিছোঁ সুগন্ধৰ বাবে আৰু তাৰপিছত অকণমান সময় ঢাকোন লগাই গেছটো অফ কৰি দিম এয়া আজিৰ সিম্পলকৈ বনোৱা লোকেল চিকেনৰ গ্ৰেভিকন ৰেডি হৈ গ'ল সকলোৱে এনেকৈ বনায় তথাপিতো মইনো কেনেকৈ বনালোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে বাৰু মোৰ এই আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰিব কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে শেষত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ বহুত বহুত ধন্যবাদ